guys, welcome back to the channel. বহুত দিনৰ পিছত আজি ধুনীয়া এটা ৰাইড ওলাব গৈছো। আজি এটা ফৰেষ্টৰ মাজত আছে, দেখাই দে ফৰেষ্টৰ মাজত ক'ত আছে। ইমান ধুনীয়া জেগা। তো এইটো জেগা আছে ক'ত আছে মই জনাম আপোনালোকক অকমান দেৰি পিছত লাহে ধীৰে। এতিয়া আমি গৈ আছো বহুত ধুনীয়া এটা প্লেছত, আৰু সেই প্লেছটোৰ নাম এতিয়া মই নকওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, তেতিয়া গম পাব। আৰু দেখিছে ইমান ধুনীয়া প্লেচ, এটা ফৰেষ্টৰ মাজত আছো আৰু এইফালৰ পৰা বহুত ধুনীয়া এটা লোকেশ্যনত গৈ আছো। হয়তো ভাল জেগাত গৈ আছো, আপোনালোকে গম পাব ক'ত আছো। শেষলৈকে ভিডিঅ'টো চাওক, তেতিয়া গম পাব আমি ক'ত যাম, ক'ত থাকিম, ক'ত কি কৰিম। শেষলৈকে চাওক, তেতিয়া মজা পাব। আজি মানে খোলা আচমানত মানে উৰি আছো, ক'বলৈ গ'লে ইমান ধুনীয়া এটা জেগাত আহিছো। মনটো বহুত মানে নিজকে হেপী ফিল কৰিছো, বহুত ফিল ভাল লাগিছে। মানে বহুত মুখবা সজ্জাই ওলালে কি ক'ম, চাওক আৰু ইমান ধুনীয়া। আৰু আমি আগলৈ গৈ থাকোঁ। মেইন প্ৰব্লেমটো হৈ গ'ল, মোৰ GoPro বেয়া হৈ গ'ল। GoPro বেটাৰীটো বেয়া হ'লে GoProটো বেয়া হ'লেতো ক'ব পৰা নাই, সেইকাৰণে মটৰ ব্লক কৰিব পৰা নাই। মোবাইলৰ পৰাই কিছুমান মই শ্বুট কৰিম ভিডিঅ' শ্বুট, তো সেইবিলাকে আপোনালোকে চাব। গাইজ মই এতিয়া আহি পাইছোঁ এটা পূৰা পাহাৰৰ মাজত। ক'ত আহিছোঁ মই ক'ম, লাহে ধীৰে ক'ম, একদম শেষৰ এণ্ডিঙত ক'ম। আৰু এতিয়া বৰ্তমান বৰষুণ দিছে, যিহেতু ৰেইনকোটটো পিন্ধি ল'লোঁ, বৰষুণ দিছিলে। আৰু এতিয়া এইপিনে ভিউবিলাক চাওক, ইমান ধুনীয়া ভিউ। তো ৰাইডাৰবিলাক গৈ আছে পূৰা। তো এতিয়া আমিও গৈ আছোঁ সেইফালে পাহাৰৰ ফালে ফুৰিবলৈ কাৰণে। ক'ত গৈ আছোঁ ক'ম বাৰু। এই পূৰা ধুনীয়া জেগা, একদম চালিয়া জেগা। তো আহিছোঁ, ভাল লাগিছে। যাওঁ এতিয়া, সোনকালে দেৰি নকৰোঁ। আৰু 1 ঘণ্টাৰ ভিতৰত সেই পইণ্টটোত পাব আছে য'ত আমি যাব আছে, তাত থাকিম কেইদিনমান। আপোনালোকে চাই থাকক। আমি এতিয়া মানে হোটেল বিচাৰি পালোঁ, হালত একদম ফাটি গৈছে, মানে ফাটি গৈছে। তোৰ কি হৈছে ক এতিয়া, তোৰ কি হৈছে? হে ফাটিছে মানে নন ষ্টপ একদম ডিব্ৰুগড়ৰ পৰা বমডিলালৈকে পালোঁগৈ। এতিয়া ডিব্ৰুগড়ৰ পৰা নন ষ্টপ বমডিলালৈকে 302 এইটো 302 চাই গৈছিলোঁ, পাহৰি গৈছিলোঁ। এতিয়া দেখাইছোঁ বাৰু, ৰ'ব প্ৰথমে কাপোৰ চাপোৰ খুলি লওঁ, ফ্ৰেছ অলপ। এতিয়া আমি আছোঁ বমডিলাত। ডিব্ৰুগড়ৰ পৰা কেনেকুৱা লাগিলে? ডিব্ৰুগড়ৰ পৰা আল্টিমেট লাগিলে। অলপ মানে মৰিজ দিও লাগিছে। কথা এটা আছে নহয়, জোচ থাকিলে চব হয়। আমাৰ সেইটো হ'ল নেভাৰ গিভ আপ। কিন্তু ৰুমত আহি চব খতম এতিয়া ভাগৰ মনত। ৰাতিপুৱা ডাইৰেক্ট আমি টাৱাঙলৈকে যাম, তাৰপিছত তাত পাছ আকৌ ডাইৰেক্ট বুমলা পাছ, স্পেচিয়েল পাছ ল'ব লাগিব বুমলা পাছৰ। তাৰপিছত আমি ধুনীয়া ধুনীয়া আপোনালোকক ভিডিঅ' দেখাম। প্ৰথমে যে কৈছিলো ক'ত যাম, কি কৰিম, কি ক'ত দেখাম। এতিয়া কৈ দিছো, আমি গৈ আছো টাৱাঙৰ পৰা গৈ আছো ডাইৰেক্ট আমি মাধুৰীলৈকে যাম, হয় নে নহয়? তাৰপিছত আমি যাম ডাইৰেক্ট আপোনালোকে চাই থাকক। আমি তেতিয়ালৈকে ফ্ৰেছ হৈ লওঁ। বাই বাই। আহি মেলি পালো, অকণমান দেৰি ৰেষ্ট ল'লো। ৰেষ্ট লৈ মেলি এতিয়া খানা চানা অৰ্ডাৰ কৰিলো। মেক্সিমাম কেইটাত পালো আমি? 6:30-7টা ন? 6:30-7টা মানত পালো। তাৰপিছত ৰেষ্ট ল'লো অলপ। এতিয়া যিহেতু কেইটা বাজিলে, 10টা বাজিব হ'ল চাগে, 10টা বাজিব হ'ল চাগে। এতিয়া খানা চানা আহিছে, খাম। আৰু ইও শুই আছে। তোৰ ভাগৰ লাগিছে নেকি? লাগিছে ইমান শুই আছে যে। আল্টিমেট আমি কি বুলি কওঁ নহয়, জেগাখন আল্টিমেট লাগিছে। ভাগৰটো আল্টিমেট লাগিছে। ভাগৰো আল্টিমেট লাগিছে। উঠিব মন জানে ন? কি বিষ হৈ গৈছে গোটেই আকৌ নকবা আৰু, টিকা লাল হৈ গৈছে গাহৰি। তো এতিয়া খানা চানা আহিছে, চাওঁ কি কি আহিছে। ইয়াত দিছে পিঁয়াজ আছে, জলকীয়া আছে, তাৰপিছত এইটো এইপিনে ডাল টাৰকা নেকি, ডাল টাৰকা অৰ্ডাৰ দিছিলোঁ। গৰম গৰম ডাল টাৰকা, এইপিনে ডাল টাৰকা আছে। ঠিকে আছে, চাই মেলি তো ভালেই লাগিছে, খাই ভাল লাগিব যেনে লাগিছে। এইফালে ৰুটি আছে, ৰুটি 6খন আছে, হৈ যাব। এইফালে প্লেট চিলেট কিবা কিবি আছে আৰু এইফালে চাব পাৰে। এইফালে ৰুটি হৈ গ'ল, এইফালে প্লেট চিলেট দিছে, এইফালে বাতি দিছে, এইফালে জলকীয়া আৰু পিঁয়াজ দিছে। ছাৰ্ভিচ ভাল লাগিছে, কিন্তু ছাৰ্ভিচটো লেট হ'ল। 7টা বজাতে আমি অৰ্ডাৰ দিলোঁ। এতিয়া কমচে কম 10টামান বাজিলে। 10টা বাজিলে চাগে। কেইটা বাজিলে কাৰেক্ট টাইম? 9:34 হ'লগৈ কাৰেক্ট টাইম। 7টা বজাত অৰ্ডাৰ দি এতিয়া খানা আহিছে। এতিয়া খাই মেলি শুই যাওঁ, আৰু ৰাতিপুৱা 6টাতে উঠি মেলি আমি ডাইৰেক্ট যাব লাগিব আপোনাৰ টাৱাঙৰ DC অফিচ। DC অফিচত আমি পাৰ্মিট বনাব লাগিব বুমলা পাছলৈকে। তাৰপৰা পাৰ্মিট বনাই মেলি আমি ৱাৰ মেমৰিয়েলত যাব লাগিব। ৱাৰ মেমৰিয়েলত তাত ছাবমিট কৰিব লাগিব। তাৰপিছত আৰ্মি অফিচাৰে চাগে ব্ৰিগেডিয়াৰে তাত চাইন আৰু ষ্টাম্প মাৰিব। তাৰ নেক্সট দিনাখন আমি হয়তো বুমলা পাছ মাৰিম চাগে, যদি ভগৱানে কিবাত কালি এই পাছটো পালে হয় আৰু ভাল লাগিব তেতিয়া। তো আজি এইবিলাক খানা চানা খাওঁ। খাটি আৰু ডাল টাৰকা খাইছোঁ। ধুনীয়া আছে, মজা আছে। কেলে মজা আছে কৈছো, আমিতো এনেই নৰ্মেল ৰুটি খাই থাকো ন, কিন্তু পথাৰৰ জেগাৰ কাৰণে যিটো ৰুটি লাগে, এইটো জাষ্ট আমাৰ পাৰফেক্ট মানে এইটো বেছি আপোনাৰ
ক্ষতি নকৰে চাগে আৰ্মিসকলে খায় শুকান ৰুটি বুলি কয় এইটো ভাল লাগে শুকান মানে অলপ এইটো অকণমান বনোৱা ষ্টাইলটো বেলেগ আমি যোনটো ঘৰত বনাওঁ হয় নহয় কিন্তু খাই ভাল লাগিছে ডাল তড়কাটো আছে বহুত ধুনীয়া বনাইছে ডাল তড়কা ৰুটিও ধুনীয়া হৈছে আৰু তই কেনেকৈ পাইছ খাই টিপ টপ মজা টিপ টপ চকু মেলিব পৰা নাই তেনেকৈ পুৰা ভাগৰ লাগি আছে খালি হয়নে ভাগৰ মানে নক'বা আৰু তো এতিয়া এইবিলাক খাওঁ খাই মেলি হৈ যাওঁ কালি লগ পাই আছোঁ গুড মৰ্ণিং এভৰিৱান গুড মৰ্ণিং এতিয়া পাইছোঁ আৰু ধুনীয়াকৈ এতিয়া টাইমটো 5:40 হৈছে তেতিয়া উঠি মেলি যাব লাগে বহুত দূৰ ক'বলৈ গ'লে দূৰ নহয় মানে ইয়াৰ পৰা 150 কিলোমিটাৰমান আছে আৰু টাৱাং বমডিলাৰ পৰা তো আজি বমডিলাতে থাকিলোঁ ৰাতি শুইও ভাল লাগিলে ৰাস্তা কিনাৰতে আৰু পুৰা গাড়ীবিলাক অহা যোৱা কৰি আছে পুৰা ডাঙৰ ডাঙৰ ট্ৰাক চাক কিবা কিবি তো এতিয়া দেখাই দিওঁ আৰু আমি ক'ত আছিলোঁ ক'ত নাই ৰুমটোতো দেখাই দিওঁ ক'ত কি আছে আহি ভালেই লাগিছে ইয়াত তো প্ৰথমে বাহিৰৰ ভিউটো দেখাই চাওঁ বাহিৰৰ ভিউটো চাওঁ মাই গড কি ভিউ আল্টিমেট ভিউ চক মেন ভিউ চক কি আল্টিমেট এইটো এটা চাৰ্চ হয় খ্ৰীষ্টান মানুহৰ চাৰ্চ ইয়াতে আছে সেইপিনে পৰা চক না আল্টিমেট লাগিছে টাউনটো তেওঁ আল্টিমেট পাহাৰবিলাক ইমান ধুনীয়া জিলিকিছে ঘৰবিলাক ইমান ধুনীয়া জিলিকিছে তো এইটোৱে হোটেল আমি আছিলোঁ হোটেলটোৰ নামটো মই পাহৰিছোঁ মই তলত গৈ চাই ল'ব লাগিব নামটো ৰাতি আহিলোঁ ডাইৰেক্ট সোমাই গ'লোঁ আৰু নাচালোঁ হোটেলৰ নাম কি আছিলে তো আমি আছিলোঁ এইটো 302 এইটো এটা ৰুম এইপিনে পৰা সোমাই মেলি এইটো বেড আছে দেখিছে বেড তাৰপিছত এইফালে বহিবৰ কাৰণে আছে সৰু সুৰা চফা টাইপ তো এইবিলাকে আৰু লাইট চাইট লাগি আছে টিভি আছে কিন্তু টিভিৰ ন' ছিগনেল ৰাতি পূৰা বতাহ মাৰিছে তো এইফালে ছিগনেল নাই আৰু এইফালে আৰামছে আমি চাবলৈ কাৰণে নিজক মানে এটা ড্ৰেছিং আইনা আছে ধুনীয়া এইবিলাক আছে পানী চানী খাবলৈ কাৰণে গ্লাছ থৈ দিছিলোঁ এইবিলাক ৰাতি খানা খোৱাবিলাক এইবোৰ নিয়াই নাই লৈ যাব এইবিলাক বস্তু আছে বাকী ক কেনেকুৱা লাগিলে ৰাতিটো হে এইবিলাক চা আকৌ হে তাৰপিছত কি শুই ভাল লাগিলে নাই ৰাতি যাবই মন যায় না শুই থাকিব মন গৈছে সেইটোৱে তো এতিয়া দেখাই দিওঁ ৰুম টুৰবিলাক সেইটো বিচনা ডাবল বেডৰ আমি ইয়াতে থাকিলোঁ এইটো টিভিটো তাত নচলে কৈ লাভ নাই আৰু বাথৰুমো পূৰা টিপ টপ আছে বাথৰুমো চাব পাৰে আল্টিমেট একদম টিপ টপ আছে সেইপিনে গা ধুবলৈ কাৰণে গিজাৰো আছে চিন্তা নাই গৰম পানী ওলাব আল্টিমেট আছে তো এতিয়া আৰু সৰু সুৰা ৰুমটোৰ দেখাই দিলোঁ তো এতিয়া আমি ফ্ৰেছ হওঁ ওলাওঁ আৰু লগালগ আমি টাৱাঙলৈ যাওঁ তাত পাছ বনাব লাগিব বুমলা পাছৰ কাৰণে তাত পাছ বনাই মেলি DC অফিচৰ পৰা আকৌ আমি ৱাৰ মেমৰিয়েলত তাত ছাবমিট কৰিব লাগিব ব্ৰিগেডিয়াৰ অফিচৰ ওচৰত তাৰপিছত তাৰপৰা আকৌ নেক্সট দিনাখন আমাক দিব পাছটো লৈ মেলি আমি আকৌ যাব লাগিব বুমলা পাছ তাতো এটা টাইমিং দি দিয়ে আৰু সেই টাইমৰ ভিতৰত আমি ঘূৰি আহিব লাগিব তেতিয়া সোনকালে যাওঁ বেছি দেৰি নকৰোঁ যাওঁ আৰু এতিয়া ডাইৰেক্ট আমি নেক্সট ডেষ্টিনেশ্যনলৈকে তো দেখিলে আৰু ভিউবিলাক কেনেকুৱা আছিলে ইমান ধুনীয়া ভিউ তো এইফালে এদিয়ে যাওঁ আৰু ধুনীয়াকৈ তো এতিয়া আমি ডাইৰেক্ট যাম টাৱাঙলৈকে টাৱাঙৰ পিছত গৈ মেলি তাত আমি পাছ বনাব আছে তো বেছি দেৰি নকৰোঁ কেলৈ আকৌ যশৱন্ত সিং আগত ৱাৰ মেমৰিয়েলটো সোমাব আছে আৰু তাত পাছো বনাব আছে তো সেনেকুৱা আৰু এই ফুলটো মানে বেছি ভাল লাগিছে চব না কি ফুল হয় কোনোবাই জানে যদি নামটো ক'বচোন এই ফুলটো কিন্তু মই নামটোহে নাজানো দেই কিন্তু বহুত ভাল লাগিছে কিন্তু চাই মেলি তো সেইটোৱে আৰু কেমেৰাও ইমান হেভি ভাল নহয় কৰিছোঁ আৰু ভিডিঅ' তেনেকৈ যিহেতু মোক GoProটো বেটেৰী বেয়া হ'ল GoPro বেয়া হ'ল মই ধৰিব পৰা নাই তো এতিয়া তললৈ গৈ লওঁ তো বাইক ৰাতিটো যাব ওলালোৱে আৰু খানা কিনিলোঁ তো বাইক কল ষ্টাৰ্ট কৰি লৈছোঁ এখন মোৰ বাইক আহিলোঁ তো হোটেলটোৰ নাম হৈ গ'ল নামব্ৰক হোটেল বমডিলাত আছে নামব্ৰক হোটেল বমডিলাত আছে তো এইটোৱে হোটেল তো চাব পাৰে এইটো হয় ৰিচিপশ্যন এইপিনে ইয়াত বহি মেলি আৰামছে খাব পাৰে ডিনাৰো পাব আৰু হোটেলো পাব এইটো এৰিয়াটো কোনডোখৰত আছে এবাৰ কৈ দিব মানুহে তেতিয়া গম পাব মানে এই জেগাডোখৰ নাম আৰু সেইটো কৈ দিয়ক যাতে বেলেগে কোনোবাই যদি ভিডিঅ'টো চাই আহিব পাৰিব বমডিলা মেইন টাউনত তেনেহ'লে বমডিলা মেইন টাউনত আছে হোটেল নামব্ৰক তো আপোনালোকে আহিব পাৰে বহুত ধুনীয়া ছাৰ্ভিচ আছে ইয়াত আপোনালোকে আহিব তো আমি এতিয়া গৈ থাকোঁ এইটোৱে হোটেল তো হোটেলটো থাকি ভাল লাগিলে তো এতিয়া বাইক কল ষ্টাৰ্ট কৰি ল'লোঁ তো এতিয়া গৈ থাকোঁ চাহ খাই আছোঁ এতিয়া ধুনীয়া চাহ ৰাতি মানে পাহাৰৰ জেগাত চাহ খোৱা মজাটোৱে বেলেগ ইও খাই আছে চাহ
চাহ পুৰা সোৱাদত টানিছে বহুত ধুনীয়া বনাইছে চাহ তো সেইখনতে জ্যোতি হোটেলত ইয়াতে চাহ খাইছোঁ আপোনালোকে আহিব পাৰিব বমডিলাৰ এনেকুৱা তিনিআলিলা পাব বমডিলা সেই টাউনটো অলপ পাৰ কৰি তো ইয়াতে আছে হোটেলটো চাহ বহুত ধুনীয়া বনাইছে বহুত ধুনীয়া চাহ তো খাওঁ গৈ থাকোঁ আগলৈকে এইফালেদি আমি এতিয়া পালোঁ চেলা ৱাৰিয়ৰ্ছৰ হেৰিছোঁ ওচৰত আমি এতিয়া মানে ভাল লাগিছে এতিয়া আমি ক'ত আছোঁ আপোনালোকক জনাই আছোঁ আমি এতিয়া 11,246 ফিটত আছোঁ এইটো চক ইয়াত লিখা আছে চেলা ৱাৰিয়ৰ্ছ আৰু ইয়াত আহি ভাল লাগিছে আৰু এইপিনে ৱাৰিয়ৰ্ছৰ হেৰি আছে আপোনালোকক দেখাম এতিয়া বহুত ধুনীয়া তো এইটোৱে ৱাৰিয়ৰ্ছৰ এটা ষ্টেচু আছে তো ইয়াতে গোটেই ইণ্ডিয়ান আৰ্মিৰ মানে বেনাৰ লগাই থৈছে ফটো লগাই থৈছে দেখিছে ইমান ধুনীয়া লাগিছে তো এইফালে ৱাৰিয়ৰ্ছৰ আপোনাৰ মূৰ্তি আছে তো মই এতিয়া ওপৰলৈকে গৈ দেখাম আপোনালোকক আৰু ইয়াত আহি মনটো বেছি ভাল লাগিছে আৰু এইফালে চক চেলা ৱাৰিয়ৰ্ছৰ বুলি পুৰা ডিফেন্সৰ হেৰিটো লগাই থৈছে ভাল লাগিছে এইটো চেলা ৱাৰিয়ৰ্ছৰ ষ্টেচু আপোনালোকে দেখিব পাইছে তো ইমান ধুনীয়া এটা ইণ্ডিয়ান আৰ্মিৰ মানে ফৌজিৰ এটা ষ্টেচু বনাইছে ৱাৰিয়ৰ্ছৰ কি মজা লাগিছে চাবলৈ কাৰণে আৰু বহুত ভাল লাগিছে আপোনালোকে আহক টাৱাং ফুৰিবলৈ কাৰণে ভাল হ'ব টাৱাঙত ইমান ধুনীয়া ধুনীয়া চাবলগীয়া মানে বহুত বস্তু আছে এতিয়া আমি যশৱন্ত সিং ৱাৰ মেমৰিয়েলৰ তাতো যাব আছে সেই যশৱন্ত সিং ঘৰ আৰু মানে ভাল লাগিছে ইয়াত আহি তো ইয়াত দুটামান ফটো উঠোঁ আৰু আগলৈ গৈ থাকোঁ আৰু এইপিনে ভিউবিলাক চব কি ধুনীয়া গাইজ পাই গ'লোঁ চেলা পাছ এতিয়া মজা লাগিছে ইয়াত আহি এতিয়া আপোনালোকক মই দেখাম এতিয়া এইটো চেলা গেট দেখিছে চেলা গেট আমি পাই গ'লোঁ চেলা পাছ মজা লাগিছে এইটো চক চেলা বট ইয়াত লিখা আছে চেলা পাছ বিয়াৰো আৰু ইয়াত কিমান ফিটত আছোঁ মই জনাই আছোঁ 13,700 ফিটত আমি আছোঁ বৰ্তমান এতিয়া আছোঁ ইয়াত লিখা আছে 13,700 ফিটত আছোঁ পুৰা ঠাণ্ডা ইয়াত আৰু বৰফ সিপিনে পৰি আছে চব বগা বগা হৈ আছে আৰু আগতো বৰফ আছে তামান ঠাণ্ডা একদম মানে হাত চেঁচা হৈ গৈছে মানে ক'বলৈ ভাষা নাই মানে ইমান মানে বতাহও মাৰিছে ইমানো হেৰি হৈছে ইমান ঠাণ্ডা কি ক'ম মানে ভাষা নাইকিয়া হৈ আছে মানে এতিয়া যে চেলা পাছত ইমান মানে এটা ড্ৰিম বুলি ক'ব পাৰি এটা ড্ৰিম তো সেই ড্ৰিম কাম তো এইটো চেলা পাছ চক চেলা গেট হয় চেলা গেট বহুত ডাঙৰ গেট দেখিছে আপোনালোকে কি মজা লাগিছে চাবলৈ কাৰণে চেলা গেট বতাহ তামাম মাৰিছে ইয়াত বতাহ তামাম এইবিলাক চব বৰফ আপোনালোকক বৰফ দেখাম বৰফ এইকেইটা বৰফ এই যাব বৰফ বৰফ এইকেইটা বৰফ যিহেতু এতিয়া এপ্ৰিল মাহ চলি আছে এপ্ৰিল মাহত কি বুলি কয় বৰফ ইমান নাথাকে জানুৱাৰী মানত পুৰা বৰফ পুৰা ঢাক খাই যায় ইয়াত বৰফ আছে এই ওপৰতো আছে বৰফে বৰফ তো মজা লাগিছে ইয়াত এইটো মেগী আহিলে এতিয়া মেগী খাওঁ ইও খাইছে মেগী তই খাইছনে নাই খোৱা খাইছ খা এইটো মেগী আহিলে এতিয়া খাওঁ খাই মেলি আগৰ ৰাইডটো কণ্টিনিউ কৰোঁ চেলা লেকত পালোঁ এইটো এটা চেলা লেক মেইন লেকটো আগত আছে নেকি এইটো এতিয়া সৰুকৈ লেক তাতে আপোনাৰ গেটৰ ওচৰতে আছে লেকটো ভাল লাগিছে আহি পুৰা ফ্ৰীডম লাগিছে আহি এইটো বৰফ ইয়াত গোট খাই আছে এইটো না মাৰিলে ওলাই যায় বৰফ ভাল লাগিছে এইটো লেক আমি এতিয়া পৰা এনজয় কৰিছোঁ সেইবিলাক মানুহ ওপৰত এনজয় কৰি আছে দেখিছে সেইবিলাক এনজয় কৰি আছে তো এইবিলাক পাহাৰবিলাক চব ইমান ধুনীয়া চব চেলা লেকৰ ওচৰত বাহিৰৰ পৰা মানুহ আহে ফটো উঠে চেলা লেকত ফটো উঠিম বুলি এইটো চেলা বৰ্ডটো দেখিছে এইটো তলত আছে চেলা লেক এতিয়া আমি চেলা লেকলৈকে যাম তললৈকে তো আহি পালোঁ ভাল লাগিছে বহুত ডিব্ৰুগড়ৰ পৰা ইয়ালৈকে আহি বহুত এক্সপিৰিয়েঞ্চ বহুত ভাল তো ইয়াৰ মানুহখিনিও বহুত ভাল ইয়াৰ খানা চানা যি হওক মানে ব্ৰেকফাষ্টৰ পৰা যি খাইছোঁ মানে ইয়াত চব ভাল আৰু চব এইপিনে লেক আছে লেক দেখাম আহক চেলা লেক এইটোৱে হ'ল চেলা লেক আৰু মই আপোনালোকক দেখাম এতিয়া চব চেলা লেক কিন্তু জানুৱাৰী মাহত আহিলে এইটো পুৰা ফ্ৰজেন হৈ থাকে পুৰা বৰফ হৈ থাকে কিন্তু এতিয়া এইটো পুৰা লেকটো অপেন হৈ আছে চাবলৈ কাৰণে মই এতিয়া আছোঁ যশৱন্ত সিং ৰাৱতৰ ৱাৰ মেমৰিয়েলত যিহেতু 1962 যোনটো আপোনাৰ বেটেল হৈছিলে ইণ্ডিয়া চাইনাৰ লগত তো অকলে অধিক মানে আপোনাৰ যশৱন্ত সিং ৰাৱতে অকলে 300তকৈও অধিক আৰ্মি চাইনাক মাৰিছিলে তো এইপিনে লাগি আছে আপোনাৰ
মূৰ্তি এইফালে লিখা আছে গোটেইখিনি এইফালে গোটেইখিনি এটা এটা ষ্টেচু মানে হেৰি কৰি মেলি এটা বনাইছে ভাল লাগিছে চাবলৈ কাৰণে তো অকলে 1962ত যশৱন্ত সিং ৰাৱতে আপোনাৰ চাইনা আৰ্মিক অকলে মাৰিছিলে তো যোনটো ৱাৰত হৈছিলে ঘটনাটো তো আপোনালোকে এইটোৰ ওপৰত চিনেমাও বনোৱা হৈছে 1962ৰ আপোনালোকে যশৱন্ত সিং ৰাৱতৰ চিনেমাটোও চাব পাৰিব তো আমি ওপৰলৈ যাওঁ ওপৰলৈ কি আছে আমি চাওঁ প্ৰথমে এইফালে তো এইটোৱে হ'ল আপোনাৰ ৱাৰ মেমৰিয়েলৰ মেইন যোনটো যশৱন্ত সিং ৰাৱতৰ মেইন ঘৰটো তো ইয়াতে পূজা কৰা হয় আৰু ইয়াতে সকলো বস্তুবোৰ আছে আপোনালোকে চাব পাৰে আহি মেলি তো ইয়াত মূৰ্তি আছে ইয়াত পূজা কৰিব লাগে পূজা কৰিলোঁ বাৰু মই আহি মেলি গোটেই বস্তুটো আপোনালোকক দেখাম তেখেতৰ ইয়াত গোটেই বিচনাৰ পৰা আদি কৰি কাপোৰ কানিৰ পৰা আদি কৰি সকলো বস্তু আছে ইয়াতে আৰু ইয়াত দেখিব পাইছে তলত আপোনাৰ ইউনিফৰ্ম আছে জোতা আছে আপোনাৰ যি লাগে মানে খোৱা পানীৰ পৰাও আদি কৰি সকলো বস্তু আছে ইয়াত ফটোও দিয়া হৈছে তো ইয়াত আপোনাৰ গোটেই ডিটেইলছ আছে আপোনালোকে এইটো চাব পাৰে এইটো পঢ়িব পাৰে যিসকলে পঢ়িব বিচাৰে এইটো স্ক্ৰীনশ্বট মাৰি কিনে পঢ়ি ল'ব পাৰিব অল ডিটেইলছ ইয়াত লিখা আছে তো আৰু ওপৰত আছে আমি ওপৰত চাওঁগৈ আৰু ওপৰত যাব পাৰে ওপৰত কিবা কিবি আছে সেইবিলাকো চাওঁগৈ এতিয়া মই বাংকাৰ দেখাম আপোনালোকক আগতে কেনেকুৱা বাংকাৰ আছিলে যেতিয়া 1962ত যশৱন্ত সিং ৰাৱতে বাংকাৰত সোমাই মেলি যে ফায়াৰিং কৰিছিলে তো সেইবিলাক বাংকাৰ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো এতিয়া মই নামি আহিলোঁ বাংকাৰ তো আপোনালোকক দেখাম ইয়াত বাংকাৰবিলাক তো এইটো দেখিছে বাংকাৰ এটা তো এনেকুৱা ভিতৰতে সোমাই মেলি এনেকুৱা জেগাত বহি মেলি ইয়াৰ পৰাই আপোনালোকক ধৰক তলত যেনিবা চাইনা চেনি যদি আহে চাইনা আৰ্মি যদি আহে তো ইয়াৰ পৰা ফায়াৰিং কৰে সেনেকুৱা বাংকাৰ থাকে আৰু নিজৰ ছেফটিৰ কাৰণে মাথা লুকাবলৈ হ'লে ইয়াত এনেকুৱা বহি দিব লগা হয় এনেকুৱাকৈ তাৰপিছত এনেকুৱা বাংকাৰবিলাক থাকে আৰু বাংকাৰ আছে এইটো এটা বনোৱা হৈছে আৰু তলত আছে মই আপোনালোকক দেখাম সেইফালৰ পৰা গৈ থাকিব লাগিব এইটো এটা গলি নিচিনা বনাইছে ছেফটিৰ কাৰণে মানে শুই হ'লেও যাব পাৰে ইয়াৰ পৰা শুই যাব পাৰে শুই গৈ মেলি আপোনালোকৰ আকৌ নেক্সট বাংকাৰ এটাত থাকে নেক্সট বাংকাৰ মানে তেনেকৈ গৈ থাকে ইয়াৰ পৰা নিজৰ ছেফটি লৈ মেলি তো এইটো এটা বাংকাৰ নাম্বাৰ এইটো 4 ইয়াত লিখা আছে চাব পাৰে 1962 বাংকাৰ 4 তো এইটো এটা বাংকাৰ ইয়াৰ তলেদি এনেকৈ যাব পাৰে গৈ মেলি ধৰক এইটো যেনেকৈ পজিশ্যনটো ইয়াৰ পৰা পজিশ্যনটো ইয়াত ৱেপেনটো থৈ মেলি আপোনালোকে মানে চাইনা আৰ্মিক মাৰিছিলে ইয়াৰ পৰাই তো এনেকুৱা থাকে এনেকুৱা তলত আপোনালোকে শুই মানে নিজক ৰক্ষা কৰিবলৈ কাৰণে ডিফেন্স কৰিবলৈ কাৰণে এনেকুৱা বাংকাৰবিলাক হয় আৰু এনেকুৱা বাংকাৰ বহুত আছে ওপৰতো আছে আৰু চাব পাৰে তো ওপৰতো আৰু বাংকাৰ বহুত আছে এনেকুৱা বাংকাৰবিলাকত আহি মেলি ইণ্ডিয়ান আৰ্মিবিলাকে নিজক ডিফেন্স কৰে চাইনা আৰ্মিৰ পৰা তো বহুত জানিব লগা বহুত কথা আছে মই হয়তো ইমান নাজানিব পাৰোঁ তো ইয়াত মানে আপোনালোকে যদি আহিব যশৱন্ত সিং ৰাৱতৰ ৱাৰ মেমৰিয়েলত আৰু বাকী আগত আছে বাংকাৰ নাম্বাৰ 5 আছে 1962ৰ তো এতিয়া দেখাম এতিয়া বাংকাৰ নাম্বাৰ 5 তো ওপৰলৈকে আহিলে বস্তুটো কি হয় আপোনাৰ যিহেতু এল্টিটিউডত আছোঁ তো সেইটোৰ ওপৰত আপোনাৰ মানে উশাহটো অকণমান ল'বলৈ কাৰণে কষ্ট হয় তো এইটো বাংকাৰ নাম্বাৰ 5 1962 লিখা আছে তো সেইফালেদি যাব পাৰে সেইটো এটা বাংকাৰ এনেকুৱা বিভিন্ন ধৰণৰ বাংকাৰ আছে আৰু আগতো আছে ওপৰতো আছে সেইবিলাক ওপৰলৈ নাযাওঁ আৰু দেখি পাইছে তো ইয়াৰ পৰাই সেইফালে আছে বাংকাৰ নাম্বাৰ 6 আৰু বেলেগ তো বহুত বিভিন্ন ধৰণৰ বাংকাৰ আছে তো আপোনালোকে দেখিলেই কেনেকুৱা ইণ্ডিয়ান আৰ্মি নিজৰ ছেফটিৰ কাৰণে এনেকুৱা বাংকাৰ বনাই ল'ব লগা হৈছিলে আৰু যশৱন্ত সিঙে অকলে 300তকৈ অধিক চাইনা আৰ্মিক মাৰিছিলে চাইনা আৰ্মিক মাৰি কিনে নিজৰ পাছত নিজৰো দেশৰ কাৰণে নিজৰ ত্যাগ দিব লগা হৈছিলে তেখেতৰো শ্বহীদ হ'ল পাছত আৰু এই শ্বহীদ হোৱাৰ পাছত এইটো ৱাৰ মেমৰিয়েলটো বনোৱা হ'ল তেখেতৰ কাৰণে আৰু এই দেখিছে ভিউবিলাক এনেকুৱা তো এতিয়া মই গৈ থাকোঁ আগলৈকে মই ইণ্ডিয়ান আৰ্মিৰ কাপোৰৰ দোকানত আছোঁ এতিয়া মই ইয়াত কাপোৰ কিনি আছোঁ এইবোৰ চাইছে কাপোৰবিলাক গোটেইখিনি মইতো এইটো ল'ম এতিয়া এইটো ভাল লাগিছে নে নাই আপোনালোকে ক'ব এইটো মই ল'বলৈ কাৰণে বহুত হেঁপাহ আছিলে ইয়াৰ পৰা লৈছোঁ আৰু বাকী বস্তু ইয়াত আছে জাৰ্চি কিবা কিবি আছে আপোনালোকে ল'ব পাৰিব এনেকুৱা জাৰ্চিও পাব সকলো বস্তু আছে ইয়াত
স্লিপিং বেগ এইবোৰ কিবা কিবি সকলো বস্তু আছে, টুপি চুপি চব পাব। তো এই বস্তুটো এতিয়া মেইন কথা অকল নিবলৈ কাৰণে জেগা নাই, নহ'লে মই লৈ গ'লো হয় সোমাই মেলি বেগত কিনি মেলি। এইবোৰ চক তো কেনেকুৱা লাগিছে ক'ব। ঐ কেমেৰাটো এইটো চক মই কিনিছোঁ, কেনেকুৱা লাগিছে জনাব। কিনি ল'লোঁ একেবাৰে। আমি পাৰ্মিট বনালোঁ বুমলা পাছৰ কাৰণে, পাৰ্মিট বনাই ছাবমিট কৰিলোঁ। যোনটো জেগাত ছাবমিট কৰিলোঁ সেইটো জেগা মই দেখাব নোৱাৰোঁ। এতিয়া মই ৱাৰ মেমৰিয়েলৰ ওচৰত আছোঁ। ৱাৰ মেমৰিয়েলৰ অপজিটতে আছে আপোনাৰ আৰ্মি অফিচত, য'ত আপোনালোকে পাৰ্মিটটো ছাবমিট কৰিব লাগে ব্ৰিগেডিয়াৰ অফিচত। তাৰপিছত ৰাতিপুৱা 6টা বজাত আহি মেলি বুমলা পাছৰলৈকে এই পাৰ্মিটটো লৈ মেলি বুমলা যাব পাৰিব। এইটো ৱাৰ মেমৰিয়েল। আহক ওপৰলৈ যাওঁ, কি আছে চাওঁগৈ ৱাৰ মেমৰিয়েলত। এইটো চক কি ধুনীয়া, এটা ষ্টেচু লগা আছে ড্ৰেগনৰ, আৰু এইপিনে দেখিছে এটা ৱেপেন থৈছে, এইফালে ৱেপেন এটা আছে। তো এইটো ৱাৰ মেমৰিয়েল হয়। তো ইয়াৰ পৰা আমি এতিয়া যাওঁ, আহক ওপৰলৈ কি আছে চাওঁগৈ। এইটো ৱাৰ মেমৰিয়েল দেখিব পাইছে আপোনালোকে। ইয়াত ডিটেইলছ লিখা আছে 1962 ৱাৰৰ। তো ইয়াত অল ডিটেইলছ লিখা আছে, এইবিলাক এনেকৈ ঘূৰাব পাৰিব। তো সকলোবোৰ আপোনাৰ ইয়াতে নাম লিখা আছে, ফৌজিৰ নাম, যিসকলে 1962ত আপোনালোকে ৱাৰত যোগদান দিছিলে। ইয়াতে আপুনি চাব পাৰে 5 আছাম ৰাইফলছৰ টীম আছিলে, চাব পাৰে। তো ৱাৰ মেমৰিয়েলটো বহুত ডাঙৰ এটা হিষ্ট্ৰী আছে ইয়াৰ। হিষ্ট্ৰীটো 1962ৰ হয়, তাৰ আগতো এনেকুৱা হৈ গৈছে বহুত হিষ্ট্ৰী। তো আপোনালোকে আহিব চাব পাৰে। হিষ্ট্ৰী ক'বলৈ গ'লে অকল 1962ৰো নহয়, তাৰ আগতো হৈ আছিলে এইবিলাক খেল, মানে যুদ্ধবিলাক। তো আপোনালোকে আহি মেলি যদি ইয়াত আপোনালোকে আহিব চাব, তেতিয়া আপুনি গম পাব। তো চাওক কিমান আমাৰ ফৌজীসকল নিজৰ দেশ বচাবলৈ কাৰণে শ্বহীদ হৈছিলে। তো ইয়াত সকলোৰে নামবিলাক মেনশ্যন কৰি দিয়া হৈছে। কিছুমান চিপাহী আছিলে, কিছুমান লেন্স নায়ক আছিলে, কিছুমান নায়ক আছিলে, কিছুমান অফিচাৰো আছিলে, কেপ্টেইন আছিলে, লেফটেনেণ্ট কেপ্টেইন আছিলে, সকলো আছিলে। তো এইবিলাকেই আৰু। তো ইয়াত বহুত ধুনীয়া ধুনীয়া হেৰি আছে। মেইন এইটো দেখিছে আপোনালোকে, ষ্টেচু ইয়াত আছে, আপোনালোকে চাব পাৰিছে। এটা ষ্টেচু আছে ইয়াত, ইয়াত গোটেই ডিটেইলছ লিখা আছে। মই বেছি ওচৰলৈ যাব নোৱাৰোঁ, ইয়াত ষ্টেচুত আপোনালোকে চাই ল'ব পাৰিব। আৰু আপোনাৰ যেতিয়া ৱাৰ হৈছিলে, হোৱাৰ টাইমত কেনেকুৱা কি হৈছিলে, ইয়াত আপোনালোকৰ এটা পিকচাৰ এটা দেখাই দিছে, কেনেকুৱা যুদ্ধ হৈছিলে, কেনেকুৱা ইণ্ডিয়ান আৰ্মিয়ে ছাৰ্ভাইভ কৰিছিলে সেইটো সময়ত, আৰু ৱেপেনবিলাক কেনেকুৱা ধৰণৰ আছিলে সেইবিলাকো ইয়াত মেনশ্যন কৰা হৈছে। আৰু কি বীৰ চক্ৰ, পৰমবীৰ চক্ৰ যিসকলে পাইছিলে ফৌজী, সেইবিলাক অল টোটেল ইয়াত মেনশ্যন কৰা হৈছে। আৰু এইবিলাক দেখিব পাইছে, সকলো ইয়াত দিয়া হৈছে, সকলো বস্তু ইয়াত মেনশ্যন কৰা হৈছে, আপোনালোকে চাব পাৰিব। এইবিলাক ৱেপেন দিয়ে ইণ্ডিয়া চাইনা যেতিয়া যুদ্ধ হৈছিলে 1962ত, তেতিয়া এইবিলাক বন্দুক দিয়ে আমাৰ ইণ্ডিয়ান আৰ্মিয়ে যুদ্ধ কৰিছিলে, যুদ্ধ বিজয় কৰিছিলে, জিকিছিলে। জিকাৰ সময়ত এইবিলাক ৱেপেন দিয়ে মানে নিজৰ দেশ ৰক্ষা কৰিছিলে। আৰু এইবিলাক দেখিব পাৰে, এইবিলাক এটা আপোনাৰ সেই 1962ৰ ফটো চাগে। তো এইবিলাক দেখিব পাইছে, অল টোটেল ইয়াত দিয়া হৈছে। কেনেকুৱা কি টপ আছিলে এইবিলাক ইয়াত দি দিছে, টপবিলাক চব দেখি পাইছে। তো কেনেকুৱা আমাৰ ইণ্ডিয়ান আৰ্মিয়ে নিজক প্ৰটেকশ্যন দিছিলে বাংকাৰত, এইবিলাক দিয়া হৈছে 1962ৰ। আৰু ক'ত কি আছে ইয়াত আপোনালোকে চাব পাৰে। এই মেপটো চালে আপোনালোকে হয়তো গম পাব ক'ত কি আছে, ক'ত বুমলা পাছ আছে, ক'ত টাৱাং আছে, ক'ত কি আছে। ইয়াতে অল টোটেল হিষ্ট্ৰীটো দিয়া আছে, মানে মেপটো দিয়া আছে, মেপৰ হিষ্ট্ৰীটো। তো কোনফালে চাইনা পৰে, কোনফালে কি পৰে, ক'ত আছাম ৰাইফল আছিলে ইয়াত দিয়া আছে। ইয়াত আছাম ৰাইফলৰ ক্ৰছ চিন দিয়া আছে, আৰু এনেকুৱা বহুত আছে। ইয়াত 6 দিছে, ইয়াত 6 দিছে, ইয়াত 6, এইবিলাক কিবা কিবি আছে। বহুত ভাগৰ লাগিছে, মুখৰ মাত নোলোৱা হৈছে। এইবোৰ দেখিব পাইছে 1962ত যেতিয়া টপ চলাইছিলে, নিজৰ ছেফটি মেইনটেইন কৰি মেলি এনেকুৱা বাংকাৰৰ টাইপত এইবিলাক। আৰু এইবিলাক দেখিব পাইছে, সকলো বস্তু ইয়াত মেনশ্যন কৰা হৈছে, কেনেকুৱা কি হৈছিলে সেই যুদ্ধৰ সময়ত। তো এইবিলাক ৱেপেনবিলাক দেখিছে আপোনালোকে। তো সেনেকুৱা সকলো বস্তু ইয়াত দিয়া হৈছে। তো দেখিছে কিদৰে এইবিলাক ইয়াত আপোনাৰ পিকচাৰবিলাক থৈ দিছে মিউজিয়াম টাইপ। আপোনালোকে আহিব, এইবিলাক দেখিব পাইছে এইবিলাক। তো সকলো ফৌজীৰ ইয়াত এটা মেমৰিজ আছে। মেমৰিজত 1962 ৱাৰত যেতিয়া যুদ্ধ হৈ গৈছিলে, তেতিয়া বহুত বেলেগ চিটুৱেশ্যন চলি আছিলে। তেতিয়া ঠাণ্ডাও বেছি আছিলে, আৰু তেতিয়া আপোনাৰ বৰফো বেছি হৈ আছিলে। কিন্তু আমাৰ ইণ্ডিয়ান আৰ্মিয়ে হাৰ মানা নাছিলে যে আমি এই যুদ্ধটো আমি জিকিবই লাগিব বুলি ভাবি মেলি আজি ইমানখিনিলৈকে পৰ্যায়ত পালে। আৰু ভিতৰত আৰু কিবা কিবি আছে, চাই লওঁ আহক।
তেতিয়া 1962 ৱাৰ হৈছিলে এইবিলাক বস্তু ইউজ কৰিছিলে এইটো মগ আছিলে এইটো টিফিন টাইপৰ আছিলে এইটো হেলমেট আছিলে চক ইয়াত আপোনাৰ বুলেট লাগিছিলে এইটো হেলমেট এইটো মেচ টিন এইটো আপোনাৰ মগ পানী খোৱা টাইমৰ তাৰপিছত ইয়াত অল টোটেল হাতিয়াৰবিলাক ইয়াত মেনশ্যন কৰা হৈছে শ্ব' কৰা হৈছে আৰু ইয়াত আপোনাৰ ৰাস্তাৰ গোটেই মানে ৰোড কোনফালে কি যায় কি নাযায় গোটেই মেপটো ইয়াত দিয়া হৈছে এই ছাইডত আছে আপোনাৰ ভূটান আছে এইফালে আছে ওপৰত আছে চাইনা এইফালে আপোনাৰ টাৱাং ডিষ্ট্ৰিক্টটো ইণ্ডিয়াৰ গোটেইটো ইয়াত দিয়া হৈছে আৰু এইবিলাক ৱেপনবিলাক দেখিছে নহয় এইবিলাক ৱেপন দিয়ে আমাৰ ইণ্ডিয়ান আৰ্মিয়ে 1962 যুদ্ধ কৰিছিলে যুদ্ধ কৰি মেলি জিকিছিলে তো এইসকল আছিলে আমাৰ বীৰসকল যিসকলে আমাৰ টাৱাংটো বচালে বা আমাৰ ভাৰতখন বচালে এইসকল আছিলে এইসকল আপোনালোকে চাব পাইছে এইটো আপোনালোকে দেখিব পাইছে এটা হেলমেট 1962 কেনেকুৱা পৰিস্থিতি হৈছিলে আপোনালোকে ভাবিব পাৰে এইবিলাক বুলেট দেখিব পাইছে আপোনালোকে ইয়াতো চেম বুলেট আৰু হেলমেট থোৱা হৈছে আৰু এইবিলাক দেখিব পাইছে আপোনালোকে আগৰ হেলিকপ্টাৰবিলাক এনেকুৱা ধৰণৰ আছিলে 1962 দেখিব পাইছে বহুত ডাঙৰ ষ্টেচন হৈছিলে ইয়াত যেতিয়া 1962 ৱাৰ হৈ আছিলে তো সেই পাহাৰবিলাক দেখিছে চাগে বাহিৰত সেইপিনে পাহাৰতে কিছুমান জেগাত হৈছিলে একদম টপত হৈছিলে যুদ্ধবিলাক তো এইবিলাকেই আছিলে আৰু এইটো আপোনালোকে দেখিব পাইছে এটা ৱেপন ইয়াত শ্ব' কৰা হৈছে তো বহুত বিভিন্ন ধৰণৰ ইয়াত যুদ্ধ হৈছিলে যেতিয়া 1962 চাইনাই এটেক কৰিছিলে আমাৰ টাৱাঙৰ ফালেদি তেতিয়া বহুত ডাঙৰ চিটুৱেশ্যন চলি আছিলে আৰু কি বুলি ক'ম এতিয়া বুজাবলৈ ভাষা নাই এতিয়া ময়ো ইমান ভালকৈ নাজানো পাহৰিছোঁ ময়ো ইয়াৰ বিষয়ে মই পঢ়িছিলোঁ হ'ল দিন তাৰপিছত হ'লেও মই যিমানখিনি জানো মই আপোনালোকক কৈ দিছোঁ যে 1962 যেতিয়া যশৱন্ত সিং ৰাৱতে যেতিয়া নিজৰ টীমৰ লগত গৈ আছিলে টীমৰ লগত যোৱাৰ সময়ত তেতিয়া আপোনাৰ কি হৈছিলে যে আপোনাৰ গোটেই টিমখিনি যেতিয়া বেক আহিব কৈছিলে তেতিয়া যশৱন্ত সিঙে মনা নাছিলে যে মই বেক নাহোঁ মই নিজৰ দেশৰ কাৰণে মই যুঁজিব লাগিব বুলি কৈ মেলি আগলৈ গ'ল অকলে 300তকৈও অধিক চাইনা আৰ্মিক মাৰিছিলে বন্ধুকে অকলে নিজে তাৰপিছত তেখেতো চাইনা আৰ্মিত হাতত আহি গ'ল আহি মেলি তেখেতৰ পাছত মৃত্যু হ'ল মানে শ্বহীদ হ'ল তো সেনেকুৱা কাহিনীবিলাক আপোনালোকে চাব ডিটেইলছ আহি গ'ল খানা খাব লৈছোঁ এইপিনে দেখিব হৈছে এইপিনে বাটাৰ পানীৰ মছলা আছে এইফালে আছে আকৌ জিৰা ৰাইচ লগত ৰুটি লৈছোঁ লগত এইবিলাক আছে ই এনেকৈ খাই আছে তো ময়ো ৰেডি হৈ আছোঁ খাবলৈ কাৰণে খাই আছোঁ আৰু ধুনীয়া তো গাইছ আমি খানা চানা খাই মেলি আহিলোঁ আহি মেলি এতিয়া ৰুমতে সোমাই দিলোঁ আৰু ডাইৰেক্ট সোমাই মেলি এতিয়া ৰুমতে বহি আছোঁ এইফালে টিভি লাগি আছে আছিকি লাগি আছে আছিকিটো আৰু ইও এইফালে মোবাইল চাৰ্জ দি বহি আছে মই এইফালে বহি আছোঁ ঠাণ্ডা লাগিছে এতিয়া ৰেষ্ট লওঁ পূৰা গা বিষ হৈ গৈছে মানে চলাই তো ৰেষ্ট লৈ মেলি কালি ৰাতিপুৱা পুনৰ পাছ মাৰিম তো ইমানখিনি আজি ভিডিঅ'টো ইমানখিনিতে এণ্ড কৰিছোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নতুন ভিডিঅ' এনেকৈ আনিবলৈ চেষ্টা কৰিম কিন্তু মোৰ মেইন বেয়া কথা হৈ গ'ল মোৰ এই GoProটো বেয়া হ'ল সেইকাৰণে মোৰ মাথাটো কাম কৰা নাই সেইটোৱে আৰু মেইন কথা GoPro বেয়া হ'লে বেটেৰী হ'লেতো গম নাপাম যি কি নহওক ভগৱানৰ কিবা যি হ'ল ঠিক আছে তো ইয়াতে বাই বাই